সুবিধাবাদীৰ দল তোৰ মিছা হব কৌশল ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ বল সাৱধান সাৱধান তোৰ মিছা হব কৌশল যে দেশতকৈ আগতে লাচিত বৰফুকনে কৈছিলে যে দেশতকৈ মোমাই ডাঙৰ নহয় কিন্তু বৰ্তমান সময়ত অসমত আমি দেখিছো যে দেশৰ মুখ্যমন্ত্ৰীতকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰ্বত সমষ্টিয়ে সম্পত্তি আহৰণ কৰিছে আমি সেইকাৰণে কৈছো যে দেশতকৈ মানুহ ডাঙৰ নহয় মই আজি আপোনালোকক এটা বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছো সাংবাদিক বন্ধুসকলকো ক'ব বিচাৰিছো যে আপোনালোকে এখন প্ৰকৃত বাস্তৱ ছবি অসমৰ ৰাইজলৈ লৈ যোৱাটো উচিত আজি আমি মাত্ৰ দুটা ব্লকত মহিলা মাতিছো পিয়ৰলি এখন আমাৰ কৰ্মী সন্মিলন এগৰাকীও আমাৰ সদস্যক আমি 100 টকাও দি ইয়াত আনিবলগীয়া হোৱা নাই আমাৰ কেমেৰাত মই দেখাই দিব বিচাৰিছো যিসকল মহিলা আমাৰ ইয়াত বহি আছে সেইসকল যোদ্ধা যিসকল যোদ্ধাই অসমক ভাল পায় যিসকল যোদ্ধা ইয়াত বহি আছে লখিমপুৰ জিলাক ভাল পায় যিসকল যোদ্ধা ইয়াত বহি আছে ঢকুৱাখানা সমষ্টিৰ উন্নয়নক ভাল পায় সেইকাৰণে ইয়াত আহিছে মই যেতিয়া শ্ৰী শ্ৰী বাসুদেৱ থানত সেৱাত লৈ অসমৰ উন্নতিৰ হকে ভাতৃত্ববোধ আৰু বিভাজন হিংসা প্ৰতিহত কৰাৰ অৰ্থে শ্ৰীচৰণত প্ৰভুৰ শ্ৰীচৰণত আমি সকলোৱে গৈ সেৱা কৰিছো আহি থাকোঁতে মোৰ সহকৰ্মী হাফিজা বেগম ডাঙৰীয়াই কৈছে বাইদেউ মানুহ মই ভবা হিচাপে হোৱা নাই মই তেওঁক কৈছো যে যথেষ্ট মানুহ আপোনাৰ হ'ব আমি গৈ পোৱালৈকে সভা হল ভৰ্তি হ'ব মানুহ কিমান হৈছেতো বহুত ডাঙৰ কথা নহয় যুদ্ধ এখন যেতিয়া হয় যুদ্ধৰ সৈনিক কিমান নিষ্ঠাত আৰু নিৰপেক্ষতাৰে আৰু সততাৰে যুদ্ধ কৰে সেইটোৱে ডাঙৰ কথা আজিকালি এখন অসমত সবতছে যদি দুৰ্বল মুখ্যমন্ত্ৰীৰ স্বাধীনতাৰ পিছত সবতছে যদি দুৰ্ভগীয়া মুখ্যমন্ত্ৰীৰ স্বাভিচৰ পিছত সেইজনে হৈছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি মিটিঙত প্ৰলোভন নিদিয়াকৈ 50 গৰাকী মহিলাক তেওঁ একত্ৰিত কৰিব নোৱাৰে ইয়াতকে দুৰ্ভাগ্য ইয়াতকে দুখজনক কথা হ'ব নোৱাৰে আজি আহি থাকোঁতে মই মোৰ সভানেত্ৰী ডাঙৰীয়াক কৈছো যে আপুনি হতাশ নহব আপোনাৰ মিটিঙত যদি 2000 মানুহ হৈছে মহিলা আহিছে আপুনি জানিব যে 2000 আমাৰ সৈনিক আৰু নিষ্ঠাবান নিৰপেক্ষ যোদ্ধাই 2 লাখ মানুহৰ কাম এই ঢকুৱাখানা সমষ্টিত তেওঁলোকে কৰিব আৰু এই শক্তি তেওঁলোকে সম্পূৰ্ণ লখিমপুৰ জিলালৈকে লৈ যাব আজি ৰামপুৰৰ আমাৰ বিহপুৰীয়াৰ পৰা আহিছে লখিমপুৰৰ জিলাৰ আমাৰ যিসকল আছে সকলোৱে আজিৰ পৰা এটা কথা ইয়াৰ পৰা আপোনালোকে লৈ যাওক যে লাচিত বৰফুকনে যেতিয়া যুদ্ধ কৰিছিলে সততা আৰু নিষ্ঠাৰে কৰিছিলে বুৰঞ্জীত সেইসকল মানুহৰ নাম লিখা থাকে যিসকলে সততা আৰু নিষ্ঠাৰে কাম কৰে আৰু বুৰঞ্জীত সেইসকলৰ নাম কলাচিয়াৰীয়ে লিখি থাকে যে নিজৰ ক্ষমতা আৰু অধিষ্ঠ সিদ্ধিৰ বাবে ৰাইজক পণবন্দী কৰি নিজৰ পক্ষ কৰি ৰাখি তেওঁলোকে ৰাইজক যেনেকৈ নিৰ্দেশ কৰি নিজৰ ক্ষমতাৰ বৃদ্ধিৰ কাৰণে কাম কৰে তেওঁলোকৰ নামৰ বুৰঞ্জীত লিখা থাকে কিন্তু সোণালী আখৰেৰে লিখা নাথাকে কলা চিয়াহীৰে লিখা থাকে তাৰ উদাহৰণ মদন বৰফুকনৰ কথা পাহৰি নাযাব তাৰ উদাহৰণ আপোনালোকে হিটলাৰৰ কথা পাহৰি নাযাব আপোনালোকে যদি ৰামায়ণ মহাভাৰত ভালকে চাইছে ৰাৱণৰ কথা পাহৰি নাযাব আপোনালোকে যদি মহাভাৰতৰ কথা পঢ়িছে অতি অখণ্ড প্ৰতাপী দুৰ্যোধনৰ কথা পাহৰি নাযাব দুৰাচাৰী কোনো ৰজা বা দুৰাচাৰী কোনো শক্তি কেতিয়াও ভগৱানৰ হিচাপৰ ঘৰত কেতিয়াও সাৰি যোৱা নাই আমি হিমন্ত বিশ্ব শৰ্মাক আজি এই ঢকুৱাখানা ব্লকৰ পৰা আমি সকীয়াই দিব বিচাৰিছো যে হেৰৌ সুবিধাবাদীৰ দল তোৰ মিছা হব কৌশল
ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ বল, সাৱধান সাৱধান তোৰ মিছা হব। আজি দুৰ্ভাগ্যজনক কথা, 1250 টকা দি অসমৰ স্বাভিমানী, যাক আমি লক্ষ্মী, সৰস্বতী, দুৰ্গা হিচাপে আমি যাক পূজা কৰো, আজি সেই মাতৃ দেৱীসকলক 1250 টকাৰ কাৰণে প্ৰতিখন মিটিঙত ঘূৰাই ঘূৰাই আপোনালোকে দেখিছে। আজি 6 মাহৰ আগত নলবাৰীত এগৰাকী মহিলা মৃত্যুবৰণ কৰিছে আঁচনিৰ পইচা আনিবলৈ। আজি 1 মাহৰ আগত এগৰাকী মহিলাই এই 1250 টকা আনিবলৈ গৈ সেই আঁচনিৰ মিটিঙত গৈ প্ৰসৱ কৰিছে 2টাকৈ জৰ্জা সন্তান। আজি যদি চাই, যোৱাকালি এগৰাকী মহিলা আঁচনি আনিবলৈ গৈ মূৰ্ছা গৈছে। পুলিচে যেতিয়া ষ্টেচনত উঠাই লৈ গৈছে, তাৰ পৰা আকৌ পলটি খাই পৰিছে। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো, এই আঁচনিৰ নামত মহিলাসকলক আপুনি যি প্ৰৰোচনা কৰিছে, প্ৰবঞ্চনা কৰিছে, ই কেৱল অসমৰ কাৰণে দুৰ্ভাগ্যজনকে নহয়, ইয়ে অভিশাপ স্বৰূপ। সবকা সাথ সবকা বিকাশৰ কথা কোৱা, 1250 টকাৰ এগৰাকী মহিলাক যিটো দিয়ে, 1250 টকাক 30 দিনৰে ডিভাইড কৰিলে কেৱল মাত্ৰ 41 টকাকৈ দৈনিক এগৰাকী মানুহৰ ভাগত পৰে। আৰু সেই 41 টকা দৈনিক আনিবৰ কাৰণে এগৰাকী মহিলাই অহা যোৱা কৰাৰ নামত টমটমত 100 টকা দি পেলাই যাব লাগে। মই আজি ঢকুৱাখানাৰ পৰা সৰস্বতী ৰূপী মাতৃ সমাজক আহ্বান জনাইছো যে চৰকাৰৰ 1250 টকাৰ 41 টকা আনিবৰ যাবৰ কাৰণে টমটমত আপোনালোকে আৰু 100 টকা খৰচ কৰি যোৱাৰ প্ৰয়োজন নাই। তাৰ বিপৰীতে আজি তাৰিখত প্ৰত্যেকগৰাকী মাতৃ মূৰৰ ওপৰত চৰকাৰী বোজা 52,000 টকাকৈ চৰকাৰী ঋণৰ বোজা আছে। আৰু সেই 52,000 টকাৰ যদি ঋণৰ বোজা বছৰি যদি 365 দিনৰে আপোনালোকে ডিভাইড কৰে, একোগৰাকী মানুহৰ মূৰৰ ওপৰত 142 টকাকৈ চৰকাৰী ধাৰৰ বোজা আছে। মই হিমন্ত বিশ্ব শৰ্মাক আজি সুধিব বিচাৰিছো, তোমাৰ 1250 টকাৰ 41 টকা এফালে দিছা আৰু তোমাৰ চৰকাৰী ঋণৰ বোজা 142 টকাকৈ যে জেপ কাটি লৈ গৈ আছা, এই অন্যায়ে তোমাক এদিন চুব। আৰু সেই যোৱাকালিৰ পৰা অসমৰ ৰাইজক সজাগ কৰিবৰ কাৰণে অসমৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মহিলা সমাজক আমি বুজাই দিব বিচাৰিছো, সজাগ কৰিব বিচাৰিছো যে আপোনালোকে 1250 টকাৰ দৈনিক 41 টকাৰ কাৰণে মূৰৰ ঘাম মাটিত পেলাই তেজ পালি কৰি মূৰ্ছা যাবলগীয়া হৈছে, প্ৰসৱ কৰিবলগীয়া অৱস্থা হৈছে ফিল্ডত গৈ। তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে পৰ্বত সমৰ সম্পত্তিৰ তেওঁ অধিকাৰ হৈছে। যোৱাকালি আমি কৈছো, আমাৰ মাননীয় সভাপতি মহোদয়ে কৈছে যে দেশতকৈ আগতে লাচিত বৰফুকনে কৈছিলে যে দেশতকৈ মোমাই ডাঙৰ নহয়, কিন্তু বৰ্তমান সময়ত অসমত আমি দেখিছো যে দেশৰ মুখ্যমন্ত্ৰীতকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰ্বত সমৰ যি সম্পত্তি আহৰণ কৰিছে, আমি সেইকাৰণে কৈছো যে দেশতকৈ মানুহ ডাঙৰ নহয়। যোৱাকালি আমাৰ মাননীয় সভাপতিয়ে গৌৰৱ গগৈ ডাঙৰীয়াই অতি সাহসেৰে অতি সততাৰে চৰকাৰী 8,000 স্কুল বন্ধ কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে জলাশয়ৰ মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি এখন 5 ষ্টাৰ যুক্ত বাইন্দা ইণ্টাৰনেশ্যনেল স্কুল খুলিছে। আমি ৰাইজক দেখাই দিব বিচাৰিছো যে সাধাৰণ যতীন অজেন ৰীনা বিনা ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰা সেইখন স্কুলৰ আমাক প্ৰয়োজন নে 8,000 আমাৰ চৰকাৰী স্কুলৰ প্ৰয়োজন? তাৰ প্ৰশ্ন অসমৰ ৰাইজে আজি হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগিব আৰু সেই স্কুলখন আমি সেইকাৰণে দেখুৱাই দিছো। আজি তাৰিখত দুৰ্ভাগ্যজনক কথা, অসমৰ মাতৃ সমাজে কিয় আন্দোলন কৰা নাই মই বুজি পোৱা নাই। এফালে স্কুল বন্ধ হৈছে
আনফালে মদ আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা চলিছে। আজি যদি মাতৃ সমাজে সজাগ নহয়, আজিৰ মাতৃ সমাজে যদি এই কথাবিলাকত যদি মাত নামাতে, অনাগত দিনত যি পাথৰ বালিলে সেই পাত পুক্ৰিবলৈ হব। মাতৃ সমাজে হিয়া দুকাৰি কাটিব লাগিব। কাৰণ 6 লাখ ল'ৰা ছোৱালীয়ে যোৱা 2টা মাহত প্ৰাথমিক স্কুললৈ যোৱা বন্ধ কৰিছে। বাবু আঁচনি দিছা, কিন্তু যোৱা বছৰটোত প্ৰায় 90,000 ল'ৰা ছোৱালীয়ে স্কুলত কলেজত নামভৰ্তি কৰাৰ বিপৰীতে 29,000 ল'ৰা ছোৱালীয়ে কলেজ ড্ৰপ আউট কৰিছে। মই মাতৃ সমাজক সুধিব বিচাৰিছো, 8,000 যদি চৰকাৰী স্কুল বন্ধ হয়, 6 লাখ যদি ল'ৰা ছোৱালীয়ে স্কুল এৰে, তাৰ বিপৰীতে যদি মদ আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা চলে, প্ৰথম আপোনাৰ পুত্ৰই আপোনাৰ গলৰ চেইন ছিঙে মদ খাই ড্ৰাগছ খাই বুকত ঘোচা মাৰিব। তাৰ কাৰণে মাতৃ সমাজ সচেতন হ'ব লাগিব। সেয়ে মই কৈছো, আহক আমি অসম চৰকাৰে যিটো মদ আৰু ড্ৰাগছ চলাই অসমৰ যুৱ প্ৰজন্মক তেওঁলোকে নিথৰুৱা কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব। যোৱাকালি আমি যেতিয়া জালুকবাৰীত গৈছো, হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ মাত্ৰ 13টা ভকতীয়া ল'ৰা আহিছে, আহি কৈছে যে পাকিস্তানী গো বেগ বুলি কৈ কিছুমানে মোবাইল লৈ থকা পৰ্টেলে খুব চলাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াক গো বেগ কৰাইছে বুলি অপপ্ৰচাৰ চলাইছে। কৰা আমি বেয়া পোৱা নাই, গো বেগ ক'ৰ পৰা কৰিছা? অসমৰ ৰাইজক লুণ্ঠন কৰি প্ৰকাণ্ড যিখন স্কুল বনাইছে দেখুৱাই দিবলৈ যাওঁতে লাজ পাই কেইজনমানে গো বেগ কৰিছে। আমি সেইটোক অংগুষ্ঠ দেখাই দিছো, আমি ভয় নকৰো, কৰি থাকা। মৌৰাই যেতিয়া পাতি মেলে উলংগ হয়, চাই ভাল পায় কিছুমানে, কিন্তু মৌৰাই যেতিয়া চালি ধৰে মৌৰা উলংগ হয়। তোমালোকে গো বেগ কৰি পাকিস্তানী সজাব আহিছা গৌৰৱ গগৈ। অসমৰ প্ৰতিজনে জানে যে গৌৰৱ গগৈ পাকিস্তানৰ লগত কোনো লিংক নাই। ডেটৰ ওপৰত কিয় তোমালোকে গৌৰৱ গগৈক এৰেষ্ট কৰিব পৰা নাই? অসমৰ মানুহক ইমান যদি বুৰ্বক বুলি ভাবিছা, 100 গৰু মাৰিলে হিমন্ত বিশ্ব শৰ্মা বাঘৰে মৰণ। এই গৌৰৱ গগৈক যে পাকিস্তানী সজোৱাৰ 2 নম্বৰী যি জাল বনাইছা, এই জালে তোমাকে মেৰাই পেচাই তোমাৰে অনিষ্ট হ'ব। সাৱধান সাৱধান। যোৱা 10 ছেপ্টেম্বৰত কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী পুৰা প্ৰমাণ দিব। এতিয়া অহাকালি 8 ফেব্ৰুৱাৰী কাইলৈ প্ৰমাণ দিব। আৰু যোৱাকালিৰ পৰা কৈছে যে SIT আমি 1% কৰিব পাৰিছো, বাকীটো ৰয়ে কৰিব, পাছপৰ্টে কৰিব, হোম মিনিষ্ট্ৰীয়ে কৰিব। আমি জানো যে হিমন্ত বিশ্ব শৰ্মা বুদ্ধিভ্ৰষ্ট হৈছে। যিজন মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ 50টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী এজনে, তাৰ মানে অসমৰ 50টা সমষ্টিত যে বিজেপিৰ প্ৰাৰ্থীৰ কাম নাই, নিকাম্মা, এইটো কোনে প্ৰচাৰ কৰিলে? হিমন্ত বিশ্ব শৰ্মাই নিজেই কৰিলে। গতিকে মই ঢকুৱাখানাৰ বিধায়কৰ নাম লোৱাৰ দৰকাৰ আছে জানো? হিমন্তই নিজে কৈছে যে 50টা সমষ্টিৰ বিধায়ক ময়ে, প্ৰাৰ্থী ময়ে, যে ইয়াৰ যে নৱদলে ডাঙৰীয়াৰ যে কাম নাই, এই কথাটো মই কব নালাগে, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে। গতিকে আমি আমাৰ দলৰ আমাৰ যে 4জন প্ৰাৰ্থী আছে, প্ৰাৰ্থিত্ব যাকেই দিব, আমি সকলোৱে মিলি যাতে দলৰ ভিতৰত যাতে কোনো ধৰণৰ চিপ্ৰাংমৰা কাৰবাৰ আমি নকৰি, আমি সাম্প্ৰতিক সময়ত আমি যাতে বিপুল ভোটত প্ৰাৰ্থী যাকে এতিয়া জয়যুক্ত কৰাই দিছপুৰ দখলত গৌৰৱ গগৈ ডাঙৰীয়া হাত শক্তিশালী কৰিব পাৰো, তাৰ কাৰণে আমি সংকল্প ল'ব লাগিব। লাগিব নে নালাগিব? লাগিব নে নালাগিব? আৰু এটা কথা মই আজি আপোনালোকক কৈ যাওঁ, আপোনালোকৰ মোৰ সহকৰ্মী মই হাফিজা বেগম ডাঙৰীয়ালে সদায় কওঁ যে আপোনালোকে মীৰাবৰ ঠাকুৰৰ কংগ্ৰেছ নকৰিব, আপোনালোকে কংগ্ৰেছ কৰক যিটো কংগ্ৰেছৰ বিচাৰধাৰাত আপোনালোকে ভাল পায়, যিটো কংগ্ৰেছে ব্ৰিটিছক খেদি ভাৰত স্বাধীন কৰিছে, যি কংগ্ৰেছে ৰাষ্ট্ৰ নিৰ্মাণ কৰিছে, যি কংগ্ৰেছে স্কুল, কলেজ, হস্পিটেল, ৰাস্তা, পানী, বিজুলী, মহিলা সবলীকৰণ যি কংগ্ৰেছে কৰিছে, কংগ্ৰেছৰ পতাকাখন আমি উঠাই কৰি ৰাখিব লাগিব নে নালাগিব?
মই সেইকাৰণে আপোনালোকক কৈছো, প্ৰাৰ্থী আমাৰ প্ৰত্যেকটো সমষ্টিতে 4 জন 5 জন 10 জন থাকিব। আপোনালোকে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতত কেতিয়াও নিজকে আত্মনিয়োগ নকৰিব। আমাৰ ডায়াছত বহি থকা প্ৰত্যেকজনে ওপৰত ঠিকেই থাকিব, কিন্তু আমাৰ মাজত যিখন বিভাজন আনিব, আজি সংকল্প লওঁ যে দলে প্ৰাৰ্থিত্ব যাকে দিব তাৰহে আমি কাম কৰিম, হয়নে নহয়? আৰু ময়ো বিনম্ৰতাৰে হাত জোৰ কৰি অনুৰোধ জনাইছো যে দলে যাকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, সাম্প্ৰতিক সময়ত অসমৰ সন্মুখত বহুত প্ৰত্যাহ্বান আছে। ইয়াৰ পৰা যোৱা যিসকল আই মাতৃ এতিয়া যাব, আবেলি যেতিয়া পাকঘৰত ল'ৰা ছোৱালীয়ে কিবা খাব বিচাৰিব, বহুতৰ পাকঘৰত বস্তুৰ অত্যাৱশ্যকীয় দাম ইমান বাঢ়ি গৈছে, পাকঘৰত মাকে ভালকে এটা খানা বনাই দিব পৰা অৱস্থা নাই। বস্তুৰ যদি দাম বৃদ্ধি কমাব লাগে, ভোট কাৰ্ড দিব লাগিব, কংগ্ৰেছক দিব লাগিব। চৰকাৰী যদি বন্ধ হোৱা বিদ্যালয়বিলাক খুলি আমাৰ যদি নগেন ভৱেন এই সকলোৰে ল'ৰা ছোৱালীক পঢ়াব লাগে, ভোট কাৰ্ড দিব লাগিব, কংগ্ৰেছক দিব লাগিব। পুনৰ স্কুলবিলাক আমি বন্ধ কৰিম, বন্ধ কৰা স্কুল আমি পুনৰ খুলিম। গতিকে মই সেই আপোনালোকক কৈছো, মদৰ ৰাজহৰে ৰাজ্য চলি আছে। হিমন্ত বিশ্ব শৰ্মা বহু ভয়াতুৰ মানুহ। হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে যিমান ওচৰৰ পৰা পাইছে, তাতকৈ বেছি ওচৰৰ পৰা আমি পাইছো। হিমন্ত বিশ্ব শৰ্মাক যেতিয়া ভয় খুৱাই, তেওঁ প্ৰথমতে ভয় খুৱাই চাই মোৰ পুলিচ লগাই দিম। মই আজি ঢকুৱাখানাৰ পৰা কৈছো, মই আজি ঢকুৱাখানাৰ পৰা কৈছো যে হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে আমাক বাঘে খালেও বুলি ভয় খুৱাই আছিলে। যোৱাকালিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা ভয় সঁচাকৈ খুওৱা আৰম্ভ কৰিলে যে আজি বৰদোৱাৰখনত যেতিয়া আমাৰ মাননীয় সভাপতি মহোদয়ে সেৱা কৰি গুৰুজনাৰ ওচৰত আশীৰ্বাদ বিচাৰি গৈছে, আকৌ 4টামান ভাড়াতীয়া ল'ৰা ছোৱালীক কৈ পেলাই গো বেক কৰাইছে। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, ৰাতি আপুনি আৰু ৰিণিকী ভূঞাই চাগে কথা পাতিছে যে গৌৰৱ এজন সৎ মানুহ, গৌৰৱে যেতিয়া মোৰ পিছত লাগিছে, এইবাৰ গাড়ী আমাৰ যাবনে নাযাব? কাৰণ যোৰহাটত গৌৰৱ গগৈ ঘৰুৱাবৰ কাৰণে প্ৰায় 100 কোটি টকা খৰচ কৰিছিলে, পাৰিলে নেকি? এইবাৰ নোৱাৰে। এইবাৰ অসমৰ মুখ্যমন্ত্ৰী কোন হব? গৌৰৱ গগৈ। এইবাৰ অসমত চৰকাৰ কাৰ হব? কংগ্ৰেছৰ চৰকাৰ হব। মই সেইকাৰণে আপোনালোকক কৈছো, ঢকুৱাখানাৰ ৰাইজে যদি সঠিক সিদ্ধান্ত লব নোৱাৰে, চৰকাৰ কংগ্ৰেছৰ আমাৰেই হব, ঢকুৱাখানা থাকি যাব। থাকিব দিব নেকি? নিদিয়ে। গতিকে আমি বিপুল ভোটত যাতে আমি ঢকুৱাখানাৰ প্ৰাৰ্থিত্বক আমি জয়ী কৰাব পাৰো, আজি ইয়াৰ পৰা যাওঁতে আপোনালোকে মনত সংকল্প লৈ যাব লাগিব। অসমত এইবাৰ যদি পুনৰ বিজেপি চৰকাৰ হয়, জীয়াই থাকিবৰ কাৰণে এটা উশাহ লওঁতে, এটা কথা কওঁতে, ফেচবুকত এটা কথা লিখোতে 100 বাৰ চিন্তা কৰিব লাগিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে যেতিয়া প্ৰশ্ন সোধে, তেতিয়া কয় তোৰ নাম কি, তোৰ মালিকৰ নাম কি? এইবাৰ মই সাংবাদিক বন্ধুসকলকো কৈছো যে আপোনালোকেও নিৰ্বাচনৰ আগত হিমন্ত শৰ্মাই ইতিমধ্যে বহুত টুপ দিয়াৰ আৰম্ভ কৰিছে। টুপবিলাক যদি কোনোবাই দিয়ে লৈ ল'ব দিছো, ৰাইজৰ পইচা লৈ লওঁ, কিন্তু আপোনালোকক যাতে তোৰ মালিকৰ নাম কি, তই কোন চেনেলত কাম কৰ বুলি যাতে সোধাৰ স্পৰ্ধা নকৰে, তাৰ কাৰণে এবাৰ আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব। আমি স্বাভিমানেৰে জীয়াই থাকিব লাগিব। মই বেছি দীঘলীয়া নকৰো। মই এটা কথা কৈছো যে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ ৰং জিকিবৰ কাৰণে যোৱা জানুৱাৰী মাহৰ 13 তাৰিখে 1000 কোটি টকা ধাৰত লৈছে। যোৱা জানুৱাৰী মাহৰ 20 তাৰিখে 1000 কোটি টকা ধাৰত লৈছে, আৰু জানুৱাৰী মাহৰ প্ৰথম 6 তাৰিখে 1000 কোটি টকা ধাৰত লৈছে। আৰু এই ধাৰত লোৱা পইচাবিলাকে ভোট কিনিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ অফিচত পইচা থাকে থৈছে। পইচা দিলে লৈ ল'ব, নহলে ৰিণিকী ভূঞাই আকৌ বাগান কিনিব। মই আজি কৈছো, অৰুণোদয় নামত, আঁচনিৰ নামত কংগ্ৰেছৰ যদি কোনো মহিলাই এপ্লাই কৰা নাই, কৰি লওঁ, নহলে ৰিণিকী ভূঞাই আকৌ কৰবাত বাগান কিনিব, আকৌ কৰবাত বালি ৰিজৰ্ট বনাব। এয়া আমাৰ পইচা,
মোক বহুতে কয় বাইদেউ আমি কংগ্ৰেছত আছো, অৰুণোদয়ৰ পইচা আমি এপ্লাই কৰিম নে, কিয় নকৰিবা? অৰুণোদয়ৰ পইচা হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ ঘৰৰ পইচা নেকি? অৰুণোদয়ৰ পইচা যদিও পোৱা নাই, আমাৰ এই ধেমাজিৰ পৰা অহা জুনু বাইদেউ তাত অংশ আছে, ইয়াত হাবিজাৰো অংশ আছে, ইয়াত বহি থকা প্ৰত্যেকগৰাকী মানুহৰ মূৰৰ কৰ কাতলৰ পইচাৰে তুমি তাত পইচা দি আছা। মই শেষত মনত পেলাই দিওঁ, দোকানত গাঁৱত বাকী খাই পাইছে নে নাই? পাইছে। দোকানীয়ে বাকী নামাৰিলে অহা মাহত যদি যোৱা মাহত নিদিয়ে আকৌ বাকী দিয়ে নেকি? নিদিয়ে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ আমাৰ স্বাভিমানী আই মাতৃৰ লগত বহুত বাকী কৰিছে। কি বাকী কৰিছে? এই যে ৰঙা পাৰি লগোৱা চাদৰ লগাই অমৃত কলহৰ নামত বাকী কৰিছে নে নাই? অমৃত কলহ লৈ আমাৰ স্বাভিমানী মহিলাসকলক খোজ কঢ়া বাকী কৰিছে নে নাই? কৰিছে। অমৃত বৃক্ষৰ নামত মোবাইল বিলাক কিনাই ললে, সেলফি মাৰিলে 10,000 টকাকৈ দিম বুলি কৈছিলে, দিছে নেকি? এইটো বাকী মাৰি কৰিছে নে নাই? মাইক্ৰ' ফাইনেন্সৰ নামত তেওঁ কি কৈছিলে যে ভোট দিয়া মই মাইক্ৰ' ফাইনেন্স ফ্ৰী কৰিম, কৰিছে নেকি? নাই কৰা। 3 নম্বৰৰ বাকী। এতিয়া তেওঁ লাখপতি বাইদেউৰ কথা কৈছে, লাখপতি বাইদেউৰ নামত বাকী কৰিছে নে নাই? কৰিছে। গতিকে মই আপোনালোকক কৈছো, গাঁৱৰ মহিলাসকলে এই যেনেকে দোকানত দোকানীয়ে যোৱা মাহৰ বাকী নেমাৰিলে অহা মাহত বাকী নিদিয়ে, হিমন্ত বিশ্ব শৰ্মাক কৈ দিব যে তুমি অমৃত কলহৰ নামত বাকী কৰিছা, অমৃত বৃক্ষৰ নামত বাকী কৰিছা, তোমালোকে বিভিন্ন লাখপতি বাইদেউৰ নামত বাকী কৰিছা। এইবিলাক বাকী আৰু ফাঁকিৰে নচলিব। এইবাৰ ভোট কংগ্ৰেছক দিয়ক, কাৰণ আমাক এখন সুস্থ গণতান্ত্ৰিক চৰকাৰৰ প্ৰয়োজন আছে। আজি চাকৰিয়াল সুখী নহয়। জল জীৱন আঁচনিত যিসকলে কাম কৰিছে ঠিকাদাৰ আত্মহত্যা কৰিবলগীয়া অৱস্থা হৈছে। যিসকল মফচলীয়া সাংবাদিক আছে তেওঁলোকক আজিকালি হিমন্ত বিশ্ব বাহিনীয়ে গুৰুত্ব নিদিয়ে। কিন্তু মই আপোনাক কৈছো, সাংবাদিকসকলৰো গণতন্ত্ৰত বহুত প্ৰয়োজনীয়তা আছে যে ঢকুৱাখানাৰ বাতৰিটো দিছপুৰলৈকে লৈ যাবৰ কাৰণে মফচলীয়া সাংবাদিকসকলক সন্মান কৰাৰ নিতান্তই প্ৰয়োজন আছে, যিটো হিমন্তৰ চৰকাৰে পাহৰি গৈছে। মই সকলোকে এটা কথা কৈছো, আৰু বেছি কথা নকওঁ। মই এটাই আপোনালোকক কৈছো, আই মাতৃসকল জাগক। আমাৰ বহু জেগাত আই মাতৃসকলৰ যিটো বুদ্ধি ভ্ৰষ্ট কৰাৰ লাইনত লৈ গৈছে। আজি যেতিয়া ঢকুৱাখানা আহোঁ, মুগাৰ উদ্যোগটো আপোনালোকৰ এই বিধায়কজনে এইটো বিশ্ব মানলৈ লৈ যাব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন? পাৰিলেহেঁতেন। কিন্তু মই যেতিয়া হাফিজা বাইদেউক শুনিছো যে ইয়াত মুগাৰ এটা ডাঙৰ যেনেকে শুৱালকুছিৰ নিচিনা আছে, নাই নেকি? বোলে নাই, ঘৰে ঘৰে শাল বিলাক আছে, এই গোটেইবিলাক আমাৰ বাইদেৱে আজিকালি মোটামুটি লৈ যায়। গোল্ডেন থ্ৰেড, সোণালী সূতা, মুগাও তেওঁক লাগে, পাতো তেওঁক লাগে, এৰিও তেওঁক লাগে। গতিকে সিদ্ধান্ত আজি ঢকুৱাখানাৰ মহিলাই ল'ব যে মুগা ধেমাজি মহিলা আৰু লখিমপুৰৰ মহিলাই নিজৰ হাতত ৰাখিব নে সমলাঞ্চে মামিক দিব, সিদ্ধান্ত আপোনালোকে ল'ব। যদি আমাৰ চৰকাৰ আহে তেতিয়াহ'লে আমি পাট মুগাৰ উদ্যোগটো বিশ্ব মানলৈ পুনৰ লৈ যাবৰ কাৰণে কংগ্ৰেছ চৰকাৰে কাম কৰিম। সেয়ে মই আপোনালোকক বুথে বুথে কাম কৰি নিজৰ বুথ শক্তিশালী কৰি যাতে পুলিং বুথবিলাক আমাৰ শক্তিশালী হয়, চৰকাৰৰ যিবিলাক ব্যৰ্থতা এইবিলাক ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আহ্বান জনাইছো। শেষত আপোনালোকক কৈছো, 8 তাৰিখ হিমন্ত বিশ্ব শৰ্মা, কাইলৈ পৰহিলে 8 তাৰিখ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটা ডাঙৰ প্ৰত্যাহ্বান আহি আছে। ইয়াৰ আগতে ৰাহুল গান্ধীক বডি ডাবল বুলি কৈছিলে যে বাছত থকাজন অৰিজিনেল, খোজকঢ়াজন ডুপ্লিকেট। 16 ছেপ্টেম্বৰত তেওঁ কৈছিলে যে মই প্ৰমাণ দিম। পাৰিলে নেকি? পাৰিলেনে? আপোনালোকে কওকচোন, স্কুললৈ যোৱা নোযোৱা সকলোৱে, পঢ়া নপঢ়া সকলোৱে কওকচোন। গৌৰৱ গগৈ পশ্চিম কালেও কেতিয়াবা পাকিস্তানী লিংক থকাটো সম্ভৱ নেকি? পাকিস্তানৰ লগত লিংক থাকিলে অমিত শ্বাহে সোধাই আহিব নেকি? নৰেন্দ্ৰ মোদীয়ে সোধাই আহিব নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাচ্চা ল'ৰা ছোৱালীক
মদন খোৱাৰ নিচিনা কথা কোৱা আৰম্ভ কৰিছে। আমি যে আগতে কওঁ ভাত খোৱা নহলে সোপাধৰা আহিব, এই এতিয়া চবকে মহিলাক কব বিচাৰিছে যে মোক ভোট দিয়া নহলে পাকিস্তানী আহিব। এইবিলাক কথা কিবা যুক্তি আছে নেকি? সেইকাৰণে 8 তাৰিখে সকলোকে মই আহ্বান জনাইছো, তেওঁ তৃতীয়টো মুখ থেকেচা খাবলৈ গৈ আছে। আপোনালোকে সেইদিনাখন ঘৰতে সকলোৱে হাঁহি লব যে হিমন্ত বিশ্ব শৰ্মা অন্তত আমাৰ কৌতুক বিলাক দি থাকে। সৰ্বশেষত আমাৰ হিয়াৰামতো জুবিন গাৰ্গ ডাঙৰীয়া, আমি জাষ্টিছ ফৰ জুবিন গাৰ্গটো আপোনালোকে সদায় এইটো মনত ৰাখিব। যিজন মানুহক ইয়াৰ পৰা ছিংগাপুৰলৈ লৈ গৈ অৱহেলা কৰি হত্যা কৰা হল, হত্যা মই কোৱা নাই, মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে। আৰু সেই মানুহজনক ইমান লক্ষ লক্ষ মানুহ লগত থাকোতেও জাষ্টিছ দিব নোৱাৰিলে। গতিকে আমি এই কথাটো পাহৰি গলে হ'ব নেকি? যদি আমাৰ চৰকাৰ আহে, আমি জুবিন গাৰ্গক কোনে কেনেকৈ নি হত্যা কৰিলে তাক আমি পুলিয়ে পোখাই উঠোৱাৰ কাম গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি কৰিম। শেষত মই এটা শ্লোগান দিম, আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো। মোৰ বিশ্বাস, প্ৰথম মনৰ পৰা বিশ্বাস আনিব লাগিব যে ভাল সৈনিক হবলৈ হলে নিজক উজাগৰে ৰাখিব লাগিব যে সততাৰে নিষ্ঠাৰে আজিৰ পৰা কংগ্ৰেছৰ হৈ অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, মহিলা সবলীকৰণৰ স্বাৰ্থত, যুৱ যুৱতীৰ ভৱিষ্যতৰ স্বাৰ্থত, সকলোৰে সুৰক্ষাৰ স্বাৰ্থত, কৃষক, শ্ৰমিক, থলুৱা ঠিকাদাৰ, শিপিনী সকলোৰে স্বাৰ্থত আমি কাম কৰিম বুলি সংকল্প লৈ ইয়াৰ পৰা ঘৰলৈ গৈ মোৰ গোট মই শক্তিশালীৰে তৈয়াৰ কৰিম বুলি সংকল্প লওঁ। আহক কংগ্ৰেছ, কংগ্ৰেছ, গৌৰৱ গগৈ, গৌৰৱ গগৈ, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ, গৌৰৱ গগৈ, গৌৰৱ গগৈ। মই কম যে গৌৰৱ চোৰ মুৰ্দাবাদ, মাটি চোৰ হায় হায়, গৰু চোৰ হায় হায়, মাটি চোৰ হায় হায়, সিন্ডিকেটৰ দালাল হায় হায়। কংগ্ৰেছ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ। থেংক ইউ।